এৰিয়াৰ গেট 4 ভাইভা 2024-25 বৰ্ষত যিসকল কেণ্ডিডেটৰ ভাইভা দিবৰ কাৰণে তেওঁলোকৰ এডমিট আহিব, সেইসকল কেণ্ডিডেটসকলে এতিয়াৰ পৰাই ভাইভাৰ কাৰণে প্ৰস্তুতি চলোৱাটো যথেষ্ট ভাল আৰু তেওঁলোকে এতিয়াৰ পৰা কি সাৱধানতা অৱলম্বন কৰা উচিত সেইখিনি এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। যে প্ৰথম কথা, আপুনি ভাইভা দিবলৈ যাওঁতে চকীদাৰ বা পিয়নে আপোনাক যাব অনুমতি দিলেহে যাব। যে আপোনাৰ ৰোল নম্বৰটো তেওঁলোকে চকীদাৰ বা পিয়নে ৰুমত যদি কেণ্ডিডেটজনৰ ৰুম নম্বৰ A হয়, সেই ৰুমত তেওঁলোকে যাব দিলেহে আপুনি ৰুমলৈ যাব। নেক্সট, আপুনি দৰ্জাখন খুলি মে আই কামিং ছাৰ বুলি সম্বোধন কৰিব। যে ছাৰ বাইদেউসকলক প্ৰথমে দৰ্জাখন খুলি মে আই কামিং ছাৰ বুলি ক'ব, বা এনেকৈ অসমীয়াত এনেকৈ ক'ব, মই ভিতৰলৈ সোমাব পাৰোঁনে ছাৰ বা বাইদেউ, এনেকৈ ক'ব। যদি তেওঁলোকে যাবলৈ নকয় বা মে আই কামিং বুলি নকয়, তেতিয়ালৈকে তাতেই অপেক্ষা কৰক। আৰু যদি তেওঁলোকে মে আই কামিং বুলি কয়, তেতিয়া আপুনি ধুনীয়াকৈ লাহে লাহে তেওঁলোকৰ ওচৰলৈ যাওক। তেওঁলোকৰ টেবুলৰ ওচৰত চকী থাকিব, আপুনি সেই চকীখনত যায়েই বহি নিদিব। বহি দিলে তেওঁলোকে মাৰ্কছটো কাটিব। আপুনি তেওঁলোকৰ ভিতৰত যোৱাৰ পৰাই আপোনাৰ মাৰ্কছটো তেতিয়াৰ পৰাই কাউণ্ট ডাউন হৈ আছে, সেইখিনি কথা আপুনি গুৰুত্ব দিব। আপুনি প্ৰথমে তেওঁলোকক কি বুলি ক'ব, গুড মৰ্ণিং ছাৰ বা গুড আফটাৰনুন ছাৰ বুলি সম্বোধন কৰিব। এতিয়া তেওঁলোকে চিট ডাউন বুলি বা চকীখনত বহা বুলি যেতিয়া ক'ব, তেতিয়া আপুনি ধুনীয়াকৈ সেই চকীখনত বহিব। আপুনি আই কণ্টেক্ট বা তেওঁলোকৰ চকুলে প্ৰত্যক্ষভাৱে চাই খুব মৰমীয়ালভাৱে উত্তৰবিলাক দিবলৈ চেষ্টা কৰক। নেক্সট, পেনেলজনে আপোনাক যিকোনো প্ৰশ্ন সুধিব পাৰে। প্ৰতিটো কুৱেশ্যন আপুনি শুদ্ধ ক'ব পাৰিব বুলি তেনেকুৱা কোনো কথা নাই। যদি আপুনি কোনোবাটো কুৱেশ্যন নোৱাৰে, তেতিয়াহ'লে আপুনি ধুনীয়াকৈ নোৱাৰোঁ বুলি ক'লেই হ'ল। নেক্সট, আপোনাৰ চমু পৰিচয়টো আপুনি এতিয়াৰ পৰাই খুব শুদ্ধভাৱে কোনো ভুল নোহোৱাকৈ এতিয়াৰ পৰা জানি থওক। যে মোৰ নাম অমুক, মোৰ দেউতাৰ নাম অমুক, মোৰ মাৰ নাম অমুক, মোৰ গাঁৱৰ নাম অমুক, জিলা অমুক, মোৰ সদৰ ঠাই অমুক, পিন নম্বৰ অমুক। আৰু নিজৰ জিলাখনৰ যিখিনি হিষ্টৰিকেল প্লেচ আছে, বা যদি নাই, যদি নিয়াৰ বাই ডিষ্ট্ৰিক্টৰ যিখিনি হিষ্টৰিকেল প্লেচ বা অসম হিষ্ট্ৰীৰ ওপৰত যিকোনো কুৱেশ্যন তেওঁলোকে সুধিব পাৰে। আৰু এটা কথা সুধিব পাৰে যে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত যথেষ্ট কুৱেশ্যন সুধিব পাৰে। যে বৰ্তমান অসমৰ যিসকল ব্যক্তিয়ে পদ্মবিভূষণ বা পদ্মভূষণ পাবলৈ সক্ষম হৈছে, সেই তেওঁলোকৰ নামকেইটা জনাটো উচিত। বা খেল বিভাগৰ ওপৰতো যথেষ্ট কুৱেশ্যন সুধিব পাৰে। বৰ্তমান চেম্পিয়নছ ট্ৰফি অনুষ্ঠিত হ'ব পাকিস্তানত, তেনেকুৱা কুৱেশ্যনো সুধিব পাৰে। কাৰেণ্ট এফেয়াৰ্ছ সুধিব পাৰে। বিভিন্ন ধৰণৰ কুৱেশ্যন সুধিব পাৰে। নেক্সট ফিফা ৱৰ্ল্ড কাপ ক'ত অনুষ্ঠিত হ'ব, এনেকুৱা কুৱেশ্যন সুধিব পাৰে। নেক্সট সুধিব পাৰে যে তুমি বৰ্তমান কি কৰি আছা। এইটো কুৱেশ্যন খুব ইম্পৰ্টেণ্ট হয়, তুমি বৰ্তমান কি কৰি আছা, এইটো খুব ধুনীয়াকৈ কৈ দিব। যিমান পাৰে আপুনি ইজি কুৱেশ্যন বা ইজি অপশ্যন চুজ কৰাটো ভাল। কাৰণ যদি আপুনি টান অপশ্যন দিয়ে, যদি নোৱাৰে, তেতিয়া আপোনাৰ মাৰ্কছটো কটা যোৱাৰ খুব সম্ভাৱনা যথেষ্ট বেছি। কিয়নো আপোনাৰ পচন্দৰ বস্তুটোৱে আপুনি যদি নোৱাৰে, তেতিয়া আপোনাৰ মাৰ্কছটো কটা যোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। সেইকাৰণে আপুনি খুব সহজ অপশ্যনটো চুজ কৰা ভাল। বা হবিৰ ওপৰত বিশেষকৈ ক'লে আপুনি খুব সহজ ইজিটো বিচাৰি লোৱা যথেষ্ট ভাল। নেক্সট, আপুনি ফৰ্মেল ড্ৰেছ পৰিধান কৰক। যিমান পাৰে আপুনি ফৰ্মেল ড্ৰেছ পিন্ধি আপুনি ভাইভা দিবলৈ যাওক, তেতিয়া আপোনাৰ মাৰ্কছটো তাত পোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। যিহেতু ভাইভাত 5 বা 10 নম্বৰ থাকিব, সেইকাৰণে আপুনি প্ৰত্যেকটো নম্বৰ পাবলৈ চেষ্টা কৰক। কিয়নো আজিৰ ভাইভাৰ সেই 1 নম্বৰেই হয়তো আপোনাক ফাইনেল মেৰিট লিষ্টলৈ আপোনাক ওপৰলৈ লৈ গুচি যাব। সেইকাৰণে আপুনি ভাইভাটো খুব সাধাৰণ বুলি ভাবি নল'ব। আৰু যেতিয়া ছাৰসকলে আপোনাৰ ভাইভা
হৈ গৈছে বুলি ক'ব, তেতিয়া আপুনি তেওঁলোকক ধুনীয়াকৈ উঠি পেলাই থেংক ইউ ছাৰ বুলি কৈ আপুনি ভাইভাৰ ৰুমটোৰ পৰা ধুনীয়াকৈ কোনো জোতাৰ বা চেণ্ডেলৰ চাউণ্ড নোলোৱাকৈ আপুনি তাৰ পৰা গুচি আহক। থেংক ইউ গাইজ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে যে ভাইভাৰ সম্বন্ধত কিছু সাৱধানতাৰ ওপৰত আপোনালোকক ভিডিঅ'টো আগবঢ়োৱা হৈছে, যে আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিছু সুবিধা হ'ব বুলি মই আশাবাদী। থেংক ইউ।